মহাকালী কাছমাৰী চাহ বাগিচাত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ দীৰ্ঘদিন ধৰি নাহৰ ফুটুকিটোৱে উক্ত অঞ্চলত সন্ত্ৰাস চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ বহু চেষ্টাৰ ফলত অৱশেষত স্থানীয় বন বিভাগৰ লোকে নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় নাহৰ ফুটুকিটোৱে অঞ্চলটোৰ পৰা কেইবাটাও গৰু ছাগলী ভক্ষণ কৰাৰ কথা জানিবলৈ পৰা গৈছে ইতিমধ্যে বন বিভাগৰ লোকে নাহৰ ফুটুকিটো উক্ত স্থানৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি দিবলৈ বুলি লৈ যোৱা হয় Aziz